নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ বজাৰ। চাকি মাটি কিনিবলৈ আছে আৰু কেইটামান বস্তু কিনিবলৈ আছে। চাকি মাটি ললোঁ, এইটো ডিজাইনৰ লৈছোঁ। আমি বজাৰ চজাৰ কৰিলোঁ। এতিয়া ফালে ৰংগুলি বনাই আছে ইমান ধুনীয়াকৈ। আমি এতিয়া পালোহি বজাৰৰ পৰা, আৰু বজাৰৰ পৰা এইবিলাকে দেৱালীৰ বস্তু, চাকি মাটি, মম, ফটকা আৰু লাইট সেইদিনাখনে অনা হ'ল। এইবিলাক দেখা পাইছেই, লগোৱা হ'ল ধুনীয়াকৈ। এইবিলাক আগফালেও লগোৱা হ'ল। ৰাতি ধুনীয়াকৈ দেখাম। আৰু দীপাৱলী হৈছে এটা পোহৰৰ উৎসৱ, আৰু মোৰ ফালৰ পৰা আৰু মোৰ হাজবেণ্ডৰ ফালৰ পৰা আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা থাকিল। আৰু এতিয়ালৈ ইমানেই। ৰাতি লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আৰু ইয়াত পুনে দীপাৱলীৰ লগতে আজি তেওঁলোকৰ লক্ষী পূজাও হয়। আজি গম পাইছোঁ। আমাৰতো লক্ষী পূজা হৈয়ে গ'ল, আৰু তাহাঁতৰ মানে লক্ষী পূজা আজি গধূলি হ'লগৈ আৰু ফাইনেলি। আৰু লাইট দেখিছে, এইবিলাক লাইট আমাৰ লগোৱা হ'ল। আৰু সেইবিলাক বেলেগৰ এইবিলাক লগোৱা আছে। বাহিৰলৈ গ'লে ধুনীয়াকৈ দেখিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। সেয়াই। আৰু এতিয়া ধুনীয়াকৈ চাকি জ্বলাওঁ। চবফালে চাকি লগাই লওঁ, ধূপ ধূনা জ্বলাওঁ অলপ, তাৰপিছত লগ পাই আছোঁ। লাইটবিলাক দেখিলে, চাকি দেখিলে কেনেকৈ লগালোঁ।
আৰু আপোনালোকক সকলোকে পোহৰৰ উৎসৱ অৰ্থাৎ দীপাৱলীৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱনলৈ যাতে ধুনীয়া দেৱালী পোহৰৰ দৰে জীৱনটো যাতে পোহৰ হৈ পৰক, উজ্জ্বল হৈ পৰক, সেয়াই কামনা কৰিলোঁ। এতিয়া অলপ তলৰ ফালে অকণমান ফুৰোঁগৈ, দেৱালীৰ অকণমান ভিউটো চাওঁগৈ, আপোনালোককো দেখাই আছোঁ। এইফালে যাওঁ, এইপিনে আহা, এইপিনে যাওঁ। সেইটো আমাৰ হেপী দিৱালী। বাপৰে ৰাস্তাত কোনো মানুহ নাই, আমি এতিয়া অকলে খোজকাঢ়ি গৈ আছোঁ। এতিয়া তেখেতৰ ফ্ৰেণ্ডক মাতিব। रेडी साहब, रेडी साहब, नहीं ऊपर। हैप्पी दिवाली, हैप्पी दिवाली। आ जाइए ना नीचे। ভিডিওটো কৰা দেৰি হ'ল। हो गया। हेलो हाय गाइस, सबको हैप्पी दिवाली। और अभी आ जाइए ना, थोड़ा घूमे। এতিয়া আমি অকণমান ঘূৰিম, পুৰা কলনী চাম আৰু কোনে লাইটছ লগাইছে। আৰু হা ইমান ধুনীয়া হাৱা, ইমান ধুনীয়া বতাহ মাৰি আছে। এতিয়া কলগছ চলাব ইয়াত। इधर ही चला दो भाई, इधर जाओ। ইমানে বতাহ মাৰিছে মানে একো জ্বলাই নাই। আহি গ'ল। এতিয়া আমি গোটেইখিনিয়ে অলপ ফুৰোঁ। ফটকা নে কি হয়? दिवाली बोलते लोग फुरी है स्वामी। सर आपका भाषा में बोलो ना थोड़ा, दिवाली के लिए आपका भाषा। दिवाली शुभाकांक्षलु। यस, या अपना हैदराबादो है। यहाँ पे देखिए इधर ही रुके हैं वो। सबटा चली আছে दिवाली। हैप्पी दिवाली सर।
ওচৰৰে কোৱাৰ্টাৰ এটালৈ আহিলোঁ আমাৰ এওঁ লগৰ এটা কোৱাৰ্টাৰ আৰু এই পোৱালিজনী দেখিছানে হেল্ল' কৈ দিয়ে হেল্ল' বলো হেল্ল' হেপী দেৱালী বলো हैप्पी दिवाली क्यूट है तुमको ना मैं ले जाऊंगा घर हमारे घर जाओगी नहीं जी पास तो है मैं आ जाऊंगी घर में फिर क्यों नहीं हमारा उधर ना बहुत सुंदर है गांव बहुत सुंदर गांव है घर है और तुम्हारे जैसा छोटा छोटा बच्चे भी है वहाँ जाओगी चलो दीदी हाँ हाँ बढ़िया है वो ইয়াতে অলপ সময় বহি কথা পাতি আছিলোঁ এডোখৰতে আমি গোটেই 4জনীমান আছিলোঁ তাৰপিছত ইমানে মানে ফটকা ফুটাইছে নহয় এডোখৰতে মানে ফটকা এটা মই ভিডিঅ'ই কৰি আছিলোঁ আৰু কৰি থাকোঁতে মানে এডোখৰতে পূৰা বমটো ফুটাইছে পূৰা আহি মানে কাণত লাগিছে আৰু কাণ বহুত সময় বন্ধ হৈ থাকিলে তাৰপিছত এতিয়া খোলকাইছে আৰু মানে এনেকুৱা ফটকা ফুটাইছে নহয় বহুতেই ভিতৰত বহি থাকিলোঁ এতিয়া আকৌ অলপ ঠাণ্ডা হৈছে এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াত পোৱালিবিলাকে দেখিছেনে কলগছ এইবিলাক চকৰি এইবিলাক জ্বলাই আছে আৰু বহুত মানুহ আছে ইয়াত আমি অকণমান ভিতৰতে আছোঁ বাৰু फाइनली भी चला गया रे बाय 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 আমি এতিয়া ৰুম পালোহি অলপ আগত আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ মিমি এৰি থৈ গৈছিলোঁ সেইকাৰণে এতিয়া কোচত উঠি আছে মোৰ চুলিখিনিৰ লগত খেলি আছে শেষত ওপৰৰ পৰা এটা ভিউ দেখাই দিছোঁ চাওক আপোনালোকে বাই বাই মিমি বাই বাই